অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম তোমাৰ ইউটিউব চেনেলটো আজি খোৱাৰ পৰা উঠাৰ পৰা পুৰা মনটো বহুত ভাল লাগি আছে তো ডিম্পুদা আহি আছে বৰদোৱাত তো ডিম্পুদাক চাবৰ কাৰণে বৰদোৱা গৈ আছোঁ তো মোৰ লগত আছে আমাৰ এয়া জানু ভাই তো আজি দুইটা গৈ আছোঁ ডিম্পুদাক চাবৰ কাৰণে তো আজি একদম পুৰা ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰাই পুৰা মনটো বহুত ভাল লাগি আছে কাৰণ ডিম্পুদাক যিহেতুকে লগ কৰিব গৈ আছোঁ তো জানো কিবা অলপ ক'বা ডিম্পুদা আহিছে বৰদোৱালৈ নগাঁৱত আছে বৰদোৱা শংকৰদেৱৰ জন্মভূমি তাত আহিছে ডিম্পুদা আৰু লগতে ডিম্পুদাই খবৰ দিলে আহা বুলি গতিকে আহিলোঁ আমি দুটা প্ৰাণকৃষ্ণ একদম পুৰা মনটো ভাল লাগি আছে ৰাতিপুৱা টাইমত অলপমান বেয়া লাগিছিলে মানে কি বতৰটো অলপ বেয়া কৰিছিলে বৰষুণ দিছিলে পুৰা ভাবিছিলোঁ কি আমাৰ চাগে মানে কেঞ্চেলেই হ'ব চেঁচা পানী পৰি গ'ল তো এতিয়া বতৰটো পুৰা বহুত ধুনীয়া হৈ আছে তো এতিয়া যাব ওলাইছোঁ বৰদোৱা তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বৰদোৱা পাৰ্থ আছে জানু আছে বৰদোৱা কীৰ্তন ঘৰ গেটদি সোমাই আহিছোঁ তো ডিম্পুদা ক'ত আছে তাকে বিচাৰোঁ ডিম্পুদাক লগ কৰিব আহিছোঁ তাকে হে দোস্ত তো বিচাৰোঁ এয়া আগত গৈ আছে এইফালে কীৰ্তন ঘৰ যায় এইফালে গংগাপাৰ তো ক'ত আছে ফোনটো কৰিব দিছোঁ আমাৰ জানু ভাই এয়া ফোন লগাইছে তো মেইন মানুহটো ক'ত আছে সেইটো আমি বিচাৰি আছোঁ তো মাস্ক মাৰি থাকিলে গৰম নালাগে বহুত গৰম তো মাস্কখন খুলকাই লওঁ তো এই আকাশী গংগাপাৰত আছে ডিম্পুদা মজা লাগি আছে ফাৰ্ষ্ট টাইম ডিম্পুদাক লগ পাম তো আকাশী গংগাপাৰত আছে ডিম্পুদা জানো কেনেকুৱা বঢ়িয়া লাগিছে ভাল লাগিছে এই তাতে আছে সেই তো তুমিতো আগত লগ পাই থাকা তো আমি মই ফাৰ্ষ্ট টাইম লগ পাম তো ভাল লাগিছে এয়া গংগাপাৰলৈ গৈ আছোঁ অলপ ধুনীয়া ৰিম বতাহ মাৰি আছে এটা ইচ্ছা আছিল মানুহটোক লগ পোৱা আজি লগ পাম চেলফি উঠিম ভিডিঅ'টো তো ডিম্পুদাক বিচাৰি আহি আছোঁ সেয়া ডিম্পুদা বহি আছে তো গৈ আছোঁ ওচৰলৈ এয়া জানো আগত গ'ল সেয়া ডিম্পুদা বহি আছে ডিম্পুদা বহি আছে
জানো আছে তো গংগাপাৰত ধুনীয়া বতাহ মাৰি আছে কি ধুনীয়া বতাহ তাতে ডিম্পু দা একদম পূৰা বহি আছে তুমি এটা কৰিছিলা ভিডিঅ' চাইছিলো ডিম্পু দা বেটা কৈ দিয়া এয়া ডিম্পু দা নমস্কাৰ আহিলোঁ নগাঁও মানে বৰদোৱাত আগতে আহি পোৱা নাছিলোঁ এয়া ফাৰ্ষ্ট আহিলোঁ খুব বেছি ভাল লাগিছে বৰদোৱাত আহি পিনে আৰু নগাঁও চালোঁ খুব বহুত ভাল লাগিল ডিম্পু দাক আমাৰ বৰদোৱালৈ অহাৰ বাবে ধন্যবাদ দিছোঁ তো ডিম্পু দাক আগতে দেখা নাই এইবাৰ ফাৰ্ষ্ট টাইম ওচৰৰ পৰা দেখিছোঁ ভাল লাগিছে ডিম্পু দাক লগ কৰি মানে দেখা হৈছে কিন্তু মানে লগ পোৱা নাছিলোঁ তো তেনেকৈ ইউটিউব চিউটিউবতে ভাল লাগিলে আজি ওচৰৰ পৰা লগ পাই লৈ পেলাই ওচৰৰ পৰা লগ পাই ধন্যবাদ তো এয়া গংগাপাৰত ধুনীয়া বতাহ খাই আছে ডিম্পু দা বহি লৈ যিহেতুকে ডিম্পু দাক লগ কৰি আহিলোঁ বৰদোৱা থানত তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব বন্ধুসকল আৰু আজিলৈ জানো মোৰ এটা চেনেল আছে হা এক মিনিট মানে কি চেনেলটো ফকতীয়া বুলি আৰু লাইক চাইক নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইব কৰি দিব কাৰণ প্ৰথমতেতো ফকতীয়া হৈ থাকে মানে যেতিয়া অলপ ছাবস্ক্ৰাইবাৰ দিব আপোনালোকে তেতিয়াহে অলপ বাঢ়িব ন গতিকে লিংক দিব দেই ডেছক্ৰিপশ্যন দি দিম জেপি আছামিজ কালচাৰ বুলি আছে গতিকে ছাবস্ক্ৰাইব কৰি দিব তো যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আকৌ এবাৰ পুনৰ কৈছোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈ